এভৰিৱান ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা ৰেচিপি বনাই দেখুৱাম। একেবাৰে কম সময়ত বহুত টেষ্টি ৰেচিপি হ'ব। ডাঠাৰ চৰচৰি বনাম। কেনেকৈনো বনাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই বনোৱা আৰম্ভ কৰিম কিটচেনলৈ। এতিয়া যাম। এয়া চাওক, ৰেচিপিটোৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। আজি আপোনালোকক আগতে কৈ উঠিছোঁ, ডাঠাৰ চৰচৰি বনাই দেখুৱাম আপোনালোকক। বহুত টেষ্টি লাগে। এয়া বগা সৰিয়হ লৈছোঁ, পানীত তিয়াই ৰাখিছিলোঁ, ধুনীয়াকৈ ধুই লৈছোঁ। এইখিনি আদা নহৰু লৈছোঁ। আদা নহৰু সৰিয়হখিনি আৰু জলকীয়া মান ধনিয়াৰ পাতখিনি একেলগে মিক্সিত পেষ্ট বনাই ল'ম ধুনীয়াকৈ। আজি ডাঠাৰ চৰচৰিত একেবাৰে পিঁয়াজ নিদিয়াকৈ ধুনীয়াকৈ অলপমান মছলা দিম, জিৰা জালুকৰ গুড়া দি ধুনীয়াকৈ আপোনালোকক বনাই দেখুৱাম। এতিয়া এইখিনি মিক্সিত ধুনীয়াকৈ পেষ্ট বনাই ল'ম। এতিয়া সৰিয়হখিনি ধুনীয়াকৈ একেলগে ল'ম। আদা নহৰুখিনি একেলগে লৈ লৈছোঁ। এতিয়া মান ধনিয়া পাতকেইটাও দি দিছোঁ আৰু জলকীয়া কেইটামান দি দিছোঁ। 7টামান দি দিছোঁ, কাৰণ জলকীয়া হ'লে বহুত ভাল লাগে খাই। যদি আপোনালোকে কমকৈ খাই জলকীয়া কমকৈ দিব। অলপমান পানী দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্সিত পেষ্ট বনাই ল'ম। এয়া চাওক, ধুনীয়াকৈ পেষ্ট বনাই লৈ ল'লোঁ। একেলগে এখন প্লেটত পেষ্টখিনি ল'ম। আচলতে ডাঠাৰ চৰচৰি বনালে বগা সৰিয়হ দিলে বহুত টেষ্টি লাগে খাই আঞ্জাখন। এয়া চাওক, ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এতিয়া ডাঠাৰ চৰচৰি বনাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এয়া চাওক, কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি দিছোঁ। এতিয়া অকণমান পাঁচফোৰণ দি দিম। এয়া চাওক, পাঁচফোৰণ দি দিছোঁ। অলপমান পাঁচফোৰণ কেইটা ভাজি ল'ম। ইয়াতে একেলগে ৰংগুড়াখিনিও দি দিম। এয়া চাওক, পাঁচফোৰণখিনি অলপমান ভাজি লৈছোঁ। এতিয়া ৰংগুড়াখিনি দি দিছোঁ। এতিয়া পেষ্টখিনি দি ল'ম। সৰিয়হ, আদা নহৰু জলকীয়া একেলগেতো মান ধনিয়াৰ পাতখিনিও দিছোঁ। এতিয়া এইখিনি ভাজি ল'ম। এইখিনি অলপমান ভালকৈ ভাজি ল'ম ধুনীয়াকৈ। ভালকৈ ভাজি ল'লে আঞ্জাখন বহুত টেষ্টি লাগে। এতিয়া এইখিনি অলপমান ভাজি লওঁ। এয়া চাওক, ধুনীয়াকৈ এইখিনি ভাজি ল'লোঁ। এতিয়া জিৰা জালুকৰ গুড়া অলপমান দি ল'ম। এয়া চাওক, জিৰা জালুকৰ গুড়া এচামুচ দি দিছোঁ। এতিয়া অলপমান ভাজি ল'ম। যিহেতুকে জিৰা জালুকৰ গুড়াখিনি দি দিছোঁ। এয়া চাওক, ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া ডাঠাখিনি দি দিম। অলপমান লাৰি দিম, একেবাৰে জুইটো কমাই দিছোঁ। এতিয়া জোখমতে নিমখখিনিও দি দিম।
এয়া চাওক নিমখ দি দিছোঁ। এতিয়া ডাঠাখিনি মছলাখিনিৰ লগত একেলগে ধুনীয়াকৈ ভাজি ল'ম, কাৰণ অলপমান ভালকৈ ভাজি দিলে বহুত টেষ্টি লাগে ডাঠাৰ পিচকেইটা খাই। এনেকৈ আপোনালোকেও বনাই খাব, পিঁয়াজ নিদিয়াকৈ ডাঠাৰ চৰচৰি। এতিয়া অলপমান ভাজি ল'ম। এয়া চাওক ধুনীয়াকৈ ভাজি ল'লোঁ ডাঠাখিনি। এতিয়া অলপমান গৰম পানী দি দিম। এয়া চাওক পানী দি দিছোঁ, গৰম পানী। অলপমান ভালকৈ লাৰি দি 5 মিনিটমান উতল আহিব দিম, ধুনীয়াকৈ ডাঠাখিনি সিজি যাব। এয়া চাওক 5 মিনিটমান উতল আহিব দিছোঁ। এয়া চাওক আঞ্জাখন ধুনীয়াকৈ হৈয়ে গ'ল, ধুনীয়াকৈ উতল আহিছে। অতি কম সময়তে এনেকৈ ডাঠাৰ চৰচৰি বনাই খাব পাৰি, পিঁয়াজ নিদিয়াকৈ অলপমান মছলা দি। কি দিলোঁ আপোনালোকক দেখুৱাইয়ে দিছোঁ। আপোনালোকে এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। এতিয়া আঞ্জা হৈয়ে গ'ল, আপোনালোকক গৰমে গৰমে ডিছ এখনত লৈ দেখুৱাই দিম। এয়া চাওক ধুনীয়াকৈ হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰিম। এয়া চাওক আপোনালোকক ডিছ এখনত লৈ দেখুৱাই দিম। এয়া চাওক ধুনীয়াকৈ বনাই দেখুৱালোঁ আপোনালোকক। আপোনালোকেও এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। এয়া চাওক। এয়া চাওক আপোনালোকেও এনেকৈ বনাই খাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।